বাহ, আৰু দুটা কিতাপ পঢ়িবলৈ আছে নাই দুটা? দাঁত বিষায়। আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু এতিয়া প্ৰায় সন্ধিয়াই হ'লহি। সন্ধিয়াৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দিনটো এনেকৈ ভিডিঅ' আৰম্ভ কৰা হয় নাই, এতিয়া ভাবিছোঁ সন্ধিয়াৰ পৰা আকৌ আৰম্ভ কৰি দিওঁ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰোঁ সেইখনকে চাব বুলি। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া যিহেতু সন্ধিয়া হ'ল, সন্ধিয়া 6টা বাজিবলৈ হ'ল। ধূপ চাকি দিওঁগৈ। ধূপ চাকি দিয়াৰ পিছত পাকঘৰলৈ যাম। পাকঘৰত গৈ কি বনানো যে তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। কি বনাওঁ মানে সেনেকৈ বিশেষ একো নাই। মই এনেকৈ ভেদাইলতা অকণ আনিছোঁ। সেনেকৈ আনি ভেদাইলতাই মাগুৰ মাছে বনাম বুলি ভাবিছোঁ, তাকে দেখুৱাওঁ। তেনে ব'লক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আৰু আপোনালোকৰ লগতে। তেনে ব'লক আজি কি কৰোঁ, কি কৰিব পাৰোঁ আৰু সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এনেকৈ এতিয়া সন্ধিয়া চাহকাপ খাই লওঁ, লাল চাহ। চাহকাপ খাই লওঁ এতিয়া সন্ধিয়া ধূপ চাকি দিলোঁ, ধূনা দিলোঁ, আৰু এতিয়া ভাবিছোঁ চাহ একাপ খাই লওঁ, লাল চাহ একাপ। তাৰপিছত পাকঘৰলৈ যাম। ভাত বনোৱা হ'ব, বৌয়ে বনাব বাৰু ভাত। তালৈ যাওঁ, দেখুৱাম বাৰু আপোনালোকক কি বনাওঁ। চাহকাপ খাই লওঁ। আৰু ইয়াৰ মাজতে এতিয়া কিবা এটা খাবলৈ মন গৈছে। এতিয়া বুট তিয়াই থৈছিলোঁ, এয়া মানে বুট তিয়াই থৈছিলোঁ। ভাবিছোঁ এনেকৈ এতিয়া জলকীয়া চলকীয়া লৈ, ধনিয়া পাত জলকীয়া লৈ এনেকৈ বুট কেইটামান খাওঁ। এই পাকঘৰখনত কিবা সোমাই থাকিলে কিবা কিবি খাবলৈ মন গৈ থাকে। তাকে ভাবিছোঁ বুট তিয়াই থোৱা আছিলে, এনেকৈ ধনিয়া পাত দি পিনি এনেকৈ খাওঁ। খাই ভাল লাগে, মই ভাল পাওঁ খাই। দেখুৱাইছোঁ বাৰু আপোনালোকক। ধনিয়া লৈ ল'লোঁ, পিঁয়াজ। এতিয়া বনাই লওঁ এইখিনি। এয়া হৈ গ'ল। ধনিয়া পাতৰ গোন্ধটো পাই কিবা এটা ভাল লাগি গৈছে একদম। চাওক, নিমখ অকণ দিম আৰু এতিয়া নিমখ। এয়া হৈ গ'ল। ইফালে হৈ গ'ল। কি খাইছা? বাহ, আৰু দুটা কিতাপ পঢ়িবলৈ আছে নাই দুটা? নাই। কিতাপ নপঢ়া? একেলগে কৈছে একেবাৰে নাই বুলি। আমাৰ ঘৰৰ একেবাৰে দুষ্ট ল'ৰা ছোৱালী হালে এহাল, হয়নে নহয়? কিতাপ পঢ়িবলৈ ক'লে জ্বৰ উঠিব, মাথা বিষাব, আৰু কি হয়? দাঁত বিষায়। আৰু কিতাপ পঢ়িবলৈ ক'লে দাঁত বিষাব, মাথা বিষাব, ভোক লাগে। আৰু কি হয়? বুটখিনি কিয় পানী ঢালি দিলা? জ্বলা লাগিছে। ইফালে আলু ভাজি হ'ল, আৰু এইফালে এতিয়া ভাগৰ মাছ ফ্ৰাই কৰি থকা হৈছে, যিহেতু ভেদাইলতাৰ লগত বনাব। ইফালে এতিয়া ভেদাইলতা দি দিয়া হৈছে। এতিয়া আলু দি দিছে। আলুখিনি প্ৰথমতে বইল কৰি লৈছে, বইল কৰি মোহাৰি লৈছে। তাৰপিছত ভেদাইলতা জোলত দি দিয়া হৈছে, অকণমান গ্ৰেভি টাইপৰ হ'বলৈ, ডাঠ হ'বলৈ ভেদাইলতা তৰকাৰীখিনি।
আৰু এতিয়া ভেদাইলতা তৰকাৰীত গৰম পানী দি দিছে, গৰম পানী দি দিয়া হৈছে। এফালে কচু থুৰি ভাজি গৰম গৰম ভাতৰ লগত খোৱাহে কথা। এফালে মাছৰ তৰকাৰী উতলি আছে।